কিবা দিছে চেনগ্ৰেভেল ফেলাইছে বহুত ভাল লাগিছে গাঁৱত এনে অসুবিধা তাৰ কাৰণত অশোক ছাৰক আমি ধন্যবাদ দিছোঁ আগতে এইটো ৰাস্তা কোনো নেতাই চোৱা নাই নেকি চোৱাই নাই নাহে আৰু নহয়ও যদিও জব কাৰ্ডেদি হয় মানে এইবিলাক কি হয় কি নহয় গমেই নাপাওঁ এতিয়া মানে কোনটো চৰকাৰত আপোনালোকৰ গাঁৱে ছাপোৰ্ট কৰিব মানে এতিয়া ইলেকশ্যন আহি ইউ পি পি এলতে কেনেকৈ নেতা আপোনালোকে বিচাৰে এইটো ভাল নেতা বিচাৰোঁ নেতা বিচাৰে ভাল যাতে কাম কৰে আমাক চোৱা চিন্তা কৰে যদি অশোক ছাৰে যদি টিকেট বা দেৱৰগাঁৱৰ কাৰণে আপোনালোকে ছাপোৰ্ট কৰিব নাই কৰিম আগৰে পৰা ছাপোৰ্ট অশোক ছাৰ আমাক ভালদৰে চিনে উকিল অধিকাৰী আমি ছাৰক বহুত মিডিয়াত দেখা পাইছোঁ ছাৰে ইফাল ইফাল কাম কৰি আছে মানে ভাল ভাল কাম কৰি আছে ভাল ভাল কাম কৰি থকাৰ স্বত্তেও মানে আমি ভাল পাই ছাৰক আমি মোটামুটি 25জন মানে ছোৱালী তাতে গৈছোঁ তাৰপিছত 12জন মানে ল'ৰা গৈছোঁ মানে ছাৰক মানে ব্যৱহাৰবিলাক বা কাম কাজ ইত্যাদি এইবিলাক দেখি ভাল লাগছে আমাক সেইকাৰণে আমি ছাৰৰ ওচৰত গৈছোঁ আৰু আমি যিমান পাৰোঁ আৰু কি ছাৰক ভোট দি জয়যুক্ত কৰিম আৰু কি যদি ছাৰে যদি টিকেট পায় ছাকচেছফুল কৰিম আৰু কি আমি আমাৰ গাঁওখনত সবাই ৰেডি আছে আৰু কি সহায় কৰিম আমি ছাৰক ভাল লাগছে ছাৰক আমি সিদিনাখন গৈছিলোঁ আজি 3 দিন হ'ল ছাৰ লগে লগে আহি আমাৰ মানে গ্ৰেভেল এই য'ত মানে বেকাৰ ৰাস্তা আৰু কি হাঁটিব নোৱাৰা ইমান বোকা মানে যোৱা অহা কৰিব বিৰাট কষ্ট হয় সেইকাৰণে ছাৰে কোৱা মাত্ৰকে ছাৰ আজি 3 দিনৰ পিছত আজি মানে পেলালে সেইকাৰণে আমাক আৰু বহুত ভাল লাগিছে আৰু কি গাঁত পেলালে কিবা অশোক গোহাৰি কেনেকুৱা লাগিছে এতিয়া ভাল লাগছে আমাক কিমান বছৰ তেনেকুৱা আছিলে ৰাস্তাটো এইটো হ'ল বহুত বছৰেই হ'ল মানে আজিহে ভাল লাগছে আৰু কি আগৰ দিনত কোনো তেনেকুৱা কোনোবা নেতা বা নাই অহা নাছিল দিয়াও নাছিল এইবাৰহে দেখিলোঁ আগতে আপোনালোকে কাক কোনটো চৰকাৰক সহায় দিছিল মানে ছাপোৰ্ট কৰিছিলে আগতে BPF অঁ কাক ছাপোৰ্ট কৰিব আপোনালোকে এতিয়াতো আমি ছাপোৰ্ট কৰি আছোঁ ইউ পি পি এলক ভোটটো কাক দিব তাকে দিম অঁ চবে গাঁৱৰে মানুহ চব একোটা হৈ আছে ইউ পি পি এলক দিবৰ কাৰণে